যোৱা ২-৩ দিন ধৰি সৈয়দ আব্দুল মালিকলৈ শিলাদিত্যদেৱে যি বিতৰ্কিত মন্তব্য কৰিছিল, তাৰ প্ৰতিক্ৰিয়া বহুতৰ প্ৰতিক্ৰিয়া শুনিবলৈ পাই আছোঁ। বহুত ধৰণৰ মন্তব্য প্ৰতিক্ৰিয়া দেখিবলৈ পাই আছোঁ, কিন্তু এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো ধৰণৰ মন্তব্য দেখিব পৰা নাই, শুনিব পৰা নাই। কিন্তু মই অনুৰোধ কৰিছোঁ যে শিলাদিত্যৰ যি মন্তব্য, এইটো ব্যক্তিগত মন্তব্য নে বিজেপি দলৰ এইটো এটা প্ৰিপ্লেন। তেখেতেই হ'ল আটাইতকৈ বেছি বিতৰ্কিত বিধায়ক। ২০২১-ৰ যি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই শিলাদিত্যৰ নিচিনা ডেংগুৱে পগলাই বিতৰ্কিত মন্তব্য, সাম্প্ৰদায়িক মন্তব্য দাঙি ধৰিছে। তেখেতে ২১ত সৰ্বাধিক ৰেকৰ্ডত হাৰিব জনা স্বত্বেও তেখেতে এনেকুৱা ধৰণৰ পগলা মন্তব্য কৰি আছে, এনেকুৱা ধৰণৰ মন্তব্যত লিপ্ত হৈ আছে। কিন্তু মই ক'ব খুজিছোঁ, তেখেতৰ বিধায়ক পদ লগতে হোজাইৰ জনসাধাৰণে তেখেতক এগৰীয়া কৰিছে বুলি বা কৰিব বুলি ২০২১ত এটা পণ বান্ধিছে, চিন্তা ভাৱনা কৰিছে আৰু যে তেখেতৰ নিচিনা বিধায়ক আমাৰ প্ৰয়োজন নাই। তথাপিও মই ক'ব খুজিছোঁ যে সৰ্বানন্দ ডাঙৰীয়া, আপুনি এনেকুৱা ব্যক্তিক নাকি লগোৱাৰ চেষ্টা কৰক, নহ'লে আপোনাৰ দলৰ বহুত ক্ষতি হোৱাৰ সম্ভাৱনা আছে, বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। কাৰণ এনেকুৱা বিধায়কে আপোনাৰ দলৰ ভালৰ ঠাইত ক্ষতিহে বেছি কৰাৰ সম্ভাৱনা আছে। আৰু সকলো বুদ্ধিজীৱীৰ লগতে অসমৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে তেখেতৰ মন্তব্যত। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, হয় দলৰ পৰা এৰি দিয়ক, দলৰ পৰা বহিষ্কাৰ কৰক, নিলম্বন কৰক, আৰু তেখেতক আগন্তুক দিনত বিধানসভাৰ টিকেটটো নিদিব বুলি বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।